Hello guys, Assam Police APR তোমালোকে ভাইভাৰ বাবে যিখিনি তোমালোকৰ লগত ডকুমেন্ট নিব লাগিব মই আজি এই ভিডিওতে তোমালোকক কৈ যাম যেটো 4 নম্বৰ পইণ্ট দিয়া আছে candidate should bring a produce all original certificate at the time of document verification as well as bring on set of self attest photocopy মানে তোমালোকে ডকুমেন্টৰ লগতে তোমালোকৰ জেৰক্স টো লগত লৈ যাব লাগিব এখন জেৰক্স সো কি ডকুমেন্ট লগত দিবা মই তোমালোকক দেখাই দিছো যেটো তোমালোকৰ ডকুমেন্ট মানে যেটা ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হৈছিলে সো তেয়া তোমালোকৰ ডকুমেন্ট খিনি ভেৰিফিকেশন হৈছিলে সো সেই সময়ত তোমালোকে যিখিনি ডকুমেন্ট নিছিলা তোমালোকক এটা মই দেখাই দিম সো ইয়াত চোৱা এখন তোমালোকৰ যেটো ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হৈছিলে বা ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টৰ সময়ত তোমালোকৰ ডকুমেন্ট ভেৰিফিকেশন হৈছিলে তো সেই সময়ত এইখিনি ডকুমেন্ট তোমালোকৰ লগত ভেৰিফাই হৈছিলে সো প্ৰথম বিচাৰিছে এক নম্বৰটো বিচাৰিছে ফাৰ্ষ্টটো বিচাৰিছে পাছ সাৰ্টিফিকেট অফ HSSLC মানে তোমালোকৰ হায়াৰ সেকেন্ডাৰী আৰু তোমালোকৰ মেট্ৰিকৰ তোমালোকে পাছ সাৰ্টিফিকেটখন লগত লৈ যাব লাগিব লগত তোমালোকে অৰিজিনালো নিবা আৰু জেৰক্সও নিবা আৰু নেক্সট বিচাৰিছে মাৰ্কশিট নিব লাগিব হায়াৰ সেকেন্ডাৰী মাৰ্কশিট আৰু মেট্ৰিকৰ মাৰ্কশিট তোমালোকে লগত লৈ যাবা আৰু লগতে তোমালোকে জেৰক্স কৰি নিবা মানে প্ৰতিটো ডকুমেন্টে তোমালোকৰ এটা জেৰক্স কৰি লবা আৰু জেৰক্স কৰা প্ৰতিটো মানে ডকুমেন্টত তোমালোকে তোমালোকৰ নিজৰ সেলফ অ্যাটেচ মানে তোমালোকৰ নিজৰ সিগনেচাৰটো মাৰি লবা বেক সাইডে বা ফ্ৰণ্টতে যেটো খালি ঠাই পৰা তো তাত তোমালোকে সিগনেচাৰটো কৰি লবা প্ৰতিটো মানে জেৰক্স ডকুমেন্টত Next, admit card of the HSLC মানে তোমালোকৰ admit card টো লৈ যাবা মানে তোমাৰ এজ প্ৰবৰ ক্ষেত্ৰত তোমালোকৰ admit card বা admit card টো তোমালোকে লগত লৈ যাবা এজ প্ৰবৰ ক্ষেত্ৰত admit card টো নিব লাগিব মেট্ৰিকৰ Next, birth certificate আৰু তোমালোকৰ birth certificate খন তোমালোকে লৈ যাবা তোমালোকৰ যিখন ডেট অফ বাৰ্থৰ birth certificate আৰু next employee exchange register card employee মানে যিখন employee exchange register card খন লাগিব লগত সো তোমালোকে হেখন লগত লৈ যাবা আৰু যি সকলে হোম গাৰ্ড ট্ৰেইনাৰ দি আছিল 3 বছৰ যিখিনি হোম গাৰ্ডৰ ট্ৰেইনিং মানে কৰা আছিল সো তেওঁলোকে হোম গাৰ্ডৰ এখন সাৰ্টিফিকেট খন তোমালোকে লগত লৈ যাবা আৰু ড্ৰাইভাৰ পোষ্টৰ ক্ষেত্ৰত ড্ৰাইভিং লাইসেন্স লাগিব বা ড্ৰাইভিং লাইসেন্স খন যিখন লাইট মটৰ ভেহিকল মিডিয়াম মটৰ ভেহিকল আৰু হেভি মটৰ ভেহিকল যি আছে তোমালোকে হেখন ড্ৰাইভিং লাইসেন্স খন লগত লৈ যাবা যিখিনি ড্ৰাইভাৰ মানে মেসেঞ্জাৰ ডিসপ্লে ৰাইডাৰ পোষ্টৰ খানে এপ্লাই কৰিছিল ঠিক আছে আৰু ড্ৰাইভাৰৰ ড্ৰাইভিং লাইসেন্স লৈ যাবা তোমালোকৰ হেভি মটৰ ভেহিকল আৰু যিখিনি তোমালোকে ড্ৰাইভাৰ পোষ্টৰ কাৰণে অপাৰেটৰ ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিসৰ কাৰণে যিখিনি দিছিলা সো তেওঁলোকে হেভি মটৰ ভেহিকল লাইসেন্স খন লগত লৈ যাবা আৰু তোমালোকৰ কাষ্ট সাৰ্টিফিকেট খন লাগিব তোমালোকৰ কাষ্ট সাৰ্টিফিকেট তোমালোকে যে OBC বা MOBC হয় কাষ্ট সাৰ্টিফিকেট খন লগত লাগিব কাষ্ট সাৰ্টিফিকেট ফ্ৰম দা কম্পোনেন্ট অথৰিটি বা তোমালোকৰ যিখন জিলাৰ মানে নিজৰ ষ্টেটৰ হে কাষ্ট সাৰ্টিফিকেট হ'ব কিন্তু আদাৰ ষ্টেটৰ হলে তোমালোকৰ কাষ্ট সাৰ্টিফিকেট খন ইস্যু নহব ঠিক আছে সো তোমালোকে একসেপ্টেড নহয় মানে সো কাষ্ট সাৰ্টিফিকেট খন লগত লৈ যাবা নিজৰ ষ্টেটৰ আৰু নেক্সট বিচাৰিছে এক্সপেৰিয়েন্স সাৰ্টিফিকেট অফ সাৰ্ভিসিং ইন হোম গাৰ্ড ফ্ৰম কম্পোনেন্ট অথৰিটি আৰু তোমালোকৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট লাগিব হোম গাৰ্ডৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট খন লগত লৈ যাবা আৰু তোমালোকৰ যদি NCC আছিল NCC তোমালোকৰ যে নম্বৰ পাইছিল সো NCC সাৰ্টিফিকেট খন লগত লৈ যাবা তোমালোকৰ যোনখন সাৰ্টিফিকেট ABC যিখন আছে তোমালোকৰ লগত লৈ যাবা আৰু তোমালোকৰ যদি হোম গাৰ্ডৰ ইয়াত দিছে বেসিক এণ্ড এডভান্স হোম গাৰ্ড ট্ৰেইনিং যদি বেসিক আৰু এডভান্স তোমালোকৰ হোম গাৰ্ডৰ ট্ৰেইনিং আৰু এক্সপেৰিয়েন্স আছে নহলে তোমালোকৰ এখন সাৰ্টিফিকেট খন তোমালোকে লৈ যাবা আৰু EWS থকাখিনিয়ে লাষ্টত দিছে EWS থকাখিনি EWS সাৰ্টিফিকেট খন তোমালোকে লগত লৈ যাবা সো সাৰ্টিফিকেট এইগিটাই বিচাৰিছে কিন্তু লগতে তোমালোকৰ অৰিজিনাল নিয়াৰ লগতে তোমালোকে জেৰক্স কৰিও লগতে এটা কপি লৈ যাবা মানে বহুতে মোক কমেন্ট কৰিছিল কি ডকুমেন্ট নিব লাগিব সো হেকানে মই ভিডিওটো বনাই দিলো যদি ভাল পালা লাইক কৰিবা আৰু বন্ধুৰ সৈতে শেয়াৰ কৰিবা সো আজিলৈ বাই জয় অসম